গুড মৰ্নিং। আজি মই ফাইনেলি গৈ আছোঁ এটা স্পেচিয়েলি পিকনিকলৈ, আৰু এই পিকনিক আমাৰ চেমচাং অফিচৰ পৰা ষ্টাফে গোটেই, আৰু বাকীখিনি ভিডিঅ' আপোনাক লাহে লাহে দেখুৱাম। আপুনি লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ। বাকীখিনি ভিডিঅ' একেলগে চাই থাকক আপোনাৰ। আমি আহি পালোঁ দীপৰবিল, আৰু প্ৰায় আজিকালি ইগল প্ৰায় গাঁৱত কমেই দেখা যায়। বহুত জেগাতে ইগল দেখাই নাযায় আজিকালি। এইটো আপোনাৰ দীপৰবিলত আছে ইগল, বহুত কেইটা আছে। ৰাতিপুৱাই পুৱাই আজি প্ৰথম দেখিলোঁ মই ইগল বহুত দিনৰ মূৰত। এইটো চাই লওঁ। দীপৰবিলত মই ভিডিঅ' বনাই আছোঁ। এখন নাৱত যাত্ৰা কৰি আছোঁ। বহুত মজা লাগিছে, পানীৰ মাজত বহুত ভাল লাগিছে। এজন নাৱৰে আছে আপোনাৰ আছে। দাদা কিমান বছৰ হ'ল ইয়াতে এনে নাও আৰম্ভ কৰা? কিমান বছৰ? 12 বছৰমান হ'ল ন? পুৰা এনে বহুত ডাঙৰ মাছ পোৱা যায়নে? অঁ, ইয়াতে দাদা অলপ দূৰত আছে, ইয়াতে ডাঙৰ মাছ পায় বোলে। হয় হয়, 18 কিলোৰ বৰালি আছে। বহুত ধুনীয়া একদম, জেগাটো ভাল লাগিছে। এয়া দীপৰবিল হয়, আপোনালোকে টাইম পালে আহি যাব। বহুত ধুনীয়া প্লেচ, বহুত ধুনীয়া। পানীৰ লগত এয়া পানী আছে ওচৰত, পানী। এইপানে আমাৰ পাৰ্টি চলি আছে পিকনিকৰ চাইডত। প্লেচটো বহুত ধুনীয়া প্লেচ, একদম ধুনীয়া। এই দাদাজন আছে, হয়। আৰু কিবা এনে মাছ চাছ কিবা আনকমন মাছো পায় নেকি? বেলেগ বেলেগ এনে কিছুমান জেগাত দেখা নাপাওঁ মাছ। হয়, চাইন্সৰ কাৰণে আহে ন প্ৰজেক্টৰ। ইয়াতে চাইন্সৰ কাৰণে মাছ ধৰা হয়। কিছুমান মাছ মানে আনকমন মাছ আছে, প্ৰজেক্টৰ কাৰণে ধৰি লৈ যায় কিছুমানে। আহিলোঁ নাৱত উঠি, বহুত মজা লাগিলে। বহুত এটা ধুনীয়া ফিলিংছ লাগিছে আহি। উঠিলোঁ বহুত। এতিয়া মেইন প্লেচলৈকে গৈ আছোঁ। আমাৰ বাট্ৰিত য'ত পাৰ্টি হৈ আছে। দাদা, এই দাদা আমাৰ ইয়াৰ লাষ্ট পজিশ্যন। ফাইনেলি অফিচ ষ্টাফ আমাৰ দীপৰবিলত, যিহেতু আমি পিকনিকলৈ আহিছিলোঁ আজি। লাষ্ট ফিনিচিঙত আপোনালোকৰ মাজত দেখুৱাই আছোঁ অফিচ ষ্টাফৰ মৰম লগা ভিডিঅ' কেইটামান। ঠিক আছে, মই ছাৰহঁতক প্ৰশ্ন কৰি আছোঁ আজিৰ পিকনিক কেনেকুৱা হ'ল। প্ৰথমৰ পৰা কৈছোঁ, সঁচাকে মই তোমাক ধন্যবাদ দিছোঁ, আমাৰ ভিডিঅ'টো কৰাৰ কাৰণে। এই পিকনিকটোত সঁচাকৈ ৰাইজক দেখুওৱা, গোটেই দেখুওৱা। আমি ইমান তাৰমানে মহিলা পুৰুষ মিলি একেলগে ধুনীয়া ইমান ডিচিপ্লিনত খানাটো খাইছোঁ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু চবেই আহি এনেকুৱা বনভোজ খাওক, ডিচিপ্লিনত খাওক, ভাল লাগে। কোনোবাই মদ পানী খাই কেনে কোনো কৰিব নালাগে। পৰিৱেশ বিনষ্ট কৰিব নালাগে। আমি সঁচাকৈ আমি ধুনীয়াকৈ খাইছোঁ। আমি চেমচাঙৰ পৰা আহিছোঁ ধুনীয়াকৈ। কি ক'ব ভাইটি? একদম আপোনালোকে মন ভৰি লাইক ছাবস্ক্ৰাইব একদম কৰি দিব। একদম মন ভৰি যিমান ভাল পায় কৰি দিব। একদম মজা হৈছে। আপোনাৰ লাষ্ট পজিশ্যনৰ ভিডিঅ'খিনি দেখুৱাইছোঁ। এইপানে আছে আমাৰ
দেখুৱাই আছোঁ আপোনালোকক। আমাৰ ৰান্ধনি বিৰাট ভাল আছিল, খাই কিনে বিৰাট ভাল লাগিছে। তেওঁ আপুনি পৰ্ক, মাংস, দালি, আপোনাৰ বেঙেনা ফ্ৰাই আৰু খাৰ বেষ্ট আছিল। খাই কিনে বিৰাট ভাল লাগিছে আৰু আশা কৰোঁ আমি যেতিয়া যি পিকনিক পাতোঁ তেতিয়া তেওঁ যাতে আমাৰ সহায় কৰে। প্লেচটো ক'ব গ'লে আপোনাৰ নেচাৰ বিউটি বহুত আছে আৰু ইয়াতে পখিলি, তাৰপিছত নৌকা, ইয়াতে আপুনি ক'ব গ'লে আপুনি যদি টিকেট দি কিনে যদি আপুনি পানীৰ মাজত যদি অলপ নৌকা চলাব বিচাৰে সেইটোও সুবিধা আছে। মই আশা কৰিম আমাৰ গুৱাহাটীৰ মাজমজিয়াত যদি আহিব বিচাৰে এইটো ধুনীয়া এটা পিকনিক প্লেচ হয়। মই ৰাইজক ক'ম যে আহক, ইয়াতে আপুনি পিকনিকৰ হেৰি কৰক আৰু হেৰি লওক। ধন্যবাদ থাকিল অলে মাজে ভিডিঅ' আছামৰ পৰা মানে দাদাও আছে। দাদা কি ভাল মই ক'ম মানে আজি পিকনিকত আহিছোঁ, আজি পিকনিকত আহিছোঁ। পিকনিকত বহুত বঢ়িয়া লাগিছে, গোটেই লগৰবিলাক আহিছে, গোটেই আমাৰ অফিচৰ ষ্টাফ। গতিকে আমাৰ দীপৰবিলত আহিছোঁ। দীপৰবিলটো এখন মানে চবে জানে আৰু এইখন সকলো বাহিৰৰ মানে পৃথিৱীৰ চৰাইবিলাক আহি কিনে ইয়াতে আহে দীপৰবিলত। গতিকে আমি সকলো উপভোগ কৰোঁ। গতিকে আমিও আহিছোঁ এতিয়া, আমি ওচৰ পাজৰে হয় কিন্তু আমি আহিছোঁ এতিয়া ইয়াতে উপভোগ কৰিবৰ কাৰণে, পিকনিক বনভোজ খাবৰ কাৰণে। গতিকে বহুত ভাল লাগে ইয়াতে আহি কিনে, সকলোৱে আহক ইয়াতে। গতিকে আমাৰ ভাইটিও আহিছে ইয়াতে, তেওঁ মানে যিখিনি কৰিছে ভালে কৰিছে। তেওঁ মানে আমাৰ কিমানখিনি মানে হেৰি আৰু সেইখিনি জানিবৰ কাৰণে তেওঁ বিচাৰিছে। গতিকে আপোনালোকে আহক। গতিকে ইয়াতে বহুত ভাল লাগে ইয়াতে আহি কিনে। বাছ ইমানখিনিয়ে আৰু মানে যিমান বনভোজ খাব আহিছে আপুনি চাব পাৰিব, অকল আমি নহয়। ইয়াতে যদি আপুনি কেমেৰাটো অলপ ঘূৰাই দিয়ে তেনেহ'লে আপুনি চাব ইয়াতে মোটামুটি আপোনাৰ 50-60জন পৰিয়াল ইয়াতে আহিছে। ইয়াতে 150-200 মান হ'ব। আপোনাৰ এক মূৰৰ পৰা আৰু এক মূৰ যদি চায় তেনেহ'লে মোটামুটি আপোনাৰ 150-200 পৰিয়াল আহিছে। ইয়াতে অকল অফিচ ষ্টাফ বুলি নহয়, ইয়াতে নিজৰ পৰিয়ালৰ মাজত যদি আপোনাৰ এই গাড়ী লৈ আহিছে, কিছুমান অফিচ ষ্টাফ আহিছে, কিছুমান লোকৰ ল'ৰা আহিছে, কিছুমান আপোনাৰ ধৰক পৰিয়ালৰ মাজত আহিছে, আহি কিনে ইয়াতে বনভোজৰ মানে উৎসৱ কৰি আছে, ইয়াতে আনন্দত লৈছে। আৰু ইয়াতে আপোনাৰ নেচাৰ বিউটি ক'ব গ'লে আপোনাৰ বিৰাটেই ধুনীয়া। আপুনি সকলো আহি কিনে ইয়াতে এনজয় কৰিব পাৰে। প্ৰথমতে ভাইটি তোমাক বহুত বহুত ধন্যবাদ। ইমানখিনি যে কৰিছা ইয়াত আহি কেনে। তুমি ইয়াতে ওচৰতে ঘৰ নেকি তোমাৰ? তোমালোকে যে ইয়াতে পিকনিক প্লেচটো দিছা, সেই পিকনিক প্লেচটো তুমি ভাবানে ইয়াত গ্ৰহণযোগ্য হয়? হা? আমি আহিছোঁ পিকনিকৰ কাৰণে আহিছোঁ ইয়াতে। আমি য'ত এটা পিকনিক কৰি আছোঁ ইয়াতে, এখন দ্বীপৰ বিল হয়, ঠিক আছে? গোটেই পৃথিৱীৰ পৰা পৰিভ্ৰমী চৰাইবিলাক ইয়াত আশা কৰিছিলে। আজি কিন্তু এটাও মই কেমেৰাটো দেখাই দিয়া, বিলখন দেখাই দিয়া, কিন্তু এটাও পৰিভ্ৰমী চৰাই নাই। তুমি কি ভাবা যে আমি ভাল কৰি আছোঁ নে বেয়া কৰি আছোঁ? তোমাৰ মতে কি হয়? তো তোমালোকে চান্সটো কিয় দিছা? তোমালোকে চান্স দিছা সেইকাৰণে আমি আহিছোঁ। কাৰণ দ্বীপৰ বিলৰ কথা ময়ো ওচৰে পাজৰে মোৰ ঘৰ হয়, তো গতিকে শব্দ প্ৰদূষণ কৰিব নালাগে। শান্তিত চবেই আহিছে, পিকনিকটো খাব লাগে, মই এইটোৱে বিচাৰোঁ। যিটো শব্দ প্ৰদূষণে আমাৰ আজি পৰিভ্ৰমী চৰাই নোহোৱা হৈছে আজিকালি। এই দ্বীপৰ বিলখন সদায় সুন্দৰ হৈ থাকক। পিকনিক খাওক মানুহে, পিকনিক খাওক। এটাই মেছেজ মোৰ ৰাইজৰ কাৰণে, এটাই মেছেজ, পিকনিক চবেই খাওক,
কিন্তু শব্দ প্ৰদূষণ নকৰিও খানা এটা খাব পাৰি ৰাইজ মিলি আহি ঘৰৰ সংসাৰ চব মানুহ আহি কেনে পিকনিক এটা খাব পাৰি ঠিক আছে তোমাক খতবাৰ ধন্যবাদ পাৰিলে তুমি শব্দ প্ৰদূষণটো ইয়াত বন্ধ কৰিবা অলপ ৰাইজে খানা খাওক মোৰ চিনিয়ৰ এজনে ক'ব সঁচাকে ইয়াতে মানে আগতে মই শুনিছিলোঁ বহুত চৰাইবিলাক আহিছিলে এতিয়া নোহোৱা হৈছে কিন্তু তথাপি এটা বস্তু ভাল লাগে মানুহ এই জীৱনৰ বহুত কষ্ট ভুলি আজি ইয়াতে একেলগত লগ পায় আনন্দ ফূৰ্তি কৰে এইবিলাকতো আৰু সদায় নহয় এইবিলাক বস্তু জীৱনত হ'ব লাগে সদায়তো আৰু মানুহ ইয়াতে নাহে তো এইকেইদিনৰ কাৰণে অলপ ফূৰ্তি ফাৰ্তা কৰিবই লাগে আৰু ঠিক আছে ভালেই লাগে পৰিৱেশটো আমাৰ গুৱাহাটীত এনেকৈ এটা পৰিৱেশ আছে ভালে লাগে ধন্যবাদ থাকিল অল ইমেজিং ভিডিঅ' আছামৰ পৰা যিখিনি কথা ক'লে বহুত ভাল কথাই ক'লে আপোনালোকে য'তে কি হওক যোনটো প্লেচতে হওক খানা খাব গ'লে বা পিকনিক গ'লে এনেকুৱা ডিচিপ্লিনত খাব লাগে আৰু এনেকুৱা ইমানখিনি অলাগতিয়াল বস্তু নি কিনে লেতেৰা কৰিব নালাগে জেগাবিলাক লেতেৰাৰ কাৰণে আমাৰ বায়ু প্ৰদূষণৰ অসুবিধা হয় সেইকাৰণে য'তে হওক ডিচিপ্লিনত চলিব লাগে ডিচিপ্লিনত আৰু বহুত কণ্ট্ৰলত বহুতে কিছুমান মাল চাল খাই নহয় বহুত কণ্ট্ৰলত খাই কণ্ট্ৰল কৰি ঘৰলৈ যাব লাগে যেন কাজিয়া চাল নকৰে আৰু এইটো ছাৰতে ঠিকে ক'লে এইখিনি কথা তো লাষ্ট পজিশ্যনৰ ভিডিঅ' হয় আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ স্পেচিয়েলি আজি চেমচাং অফিচৰ পৰা এটা পিকনিক আছিলে বছৰৰ মূৰত এবাৰ হয় তো ডিচেম্বৰৰ আজি 18 তাৰিখে আমি এইটো পিকনিকটো সম্পূৰ্ণ কৰিলোঁ বহুত মানুহ হৈছে ইয়াতে চাই লওক বহুত জাম সকলোৱে ঘৰলৈ যাব ওলাইছে এতিয়া সন্ধিয়া হ'ল বহুত জাম হৈ আছে চাওক বহুত মানুহ হৈছে বহুত ধুনীয়া লাগিছে আৰু ভিডিঅ'টো বনাওঁতে কিছু ভুল ভ্ৰান্তি হৈ গৈছে যদি আপোনালোকে ক্ষমা কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি বেলেগতো দবাই দিব ধন্যবাদ এইখিনি আছিলে আজিৰ ভিডিঅ'খিনি গুড নাইট অল ফ্ৰেণ্ড